সকলোলৈকে নমস্কাৰ জনাই এই সেশনটোৰ প্ৰথমটো ক্লাছ মই ষ্টাৰ্ট কৰিবলৈ লৈছো। যেহেতু মই কৈছো যে ক্লাছ 12 ৰ ইকনমিক্সৰ যিখন সিলেবাস হয় এই সিলেবাসৰ টপিক অনুযায়ী মই সকলোবোৰ ক্লাছ দিম। ক্লাছ 12 ত মেক্ৰো ইকনমিক্সৰ কথা আছে, সেয়ে আমি ডাইৰেক্ট মেক্ৰো ইকনমিক্সলৈ নগৈ আমি ইকনমিক্সনো কি হয় বা অৰ্থবিজ্ঞাননো কি হয় সেই বিষয়ে আমি প্ৰথমতে আলোচনা কৰি লাহেকৈ আমি সিলেবাসৰ ভিতৰত হ'ম। ঠিক আছে, তেতিয়া হলে প্ৰথমতে আমি জানিব লাগিব যে অৰ্থবিজ্ঞান কি হয়। অৰ্থবিজ্ঞান হল মানুহৰ আৰ্থিক কাৰ্যাৱলীসমূহৰ বিষয়ে কৰা এক অধ্যয়ন। হয়নে? 1933 চনত ৰেগনাৰ ফ্ৰিজ, দেখিছানে? ৰেগনাৰ ফ্ৰিজ নামৰ এজন অৰ্থনীতিবিদে অৰ্থবিজ্ঞানৰ দুটা পদ্ধতি উদ্ভাৱন কৰিছিলে। কোনে কৰিছিলে? ৰেগনাৰ ফ্ৰিজ নামৰ এজন অৰ্থনীতিবিদ। ইয়াত কি লিখা আছে? RAGNAR, ৰেগনাৰ, FRISCH। ৰেগনাৰ ফ্ৰিজ নামৰ এজন অৰ্থনীতিবিদে অৰ্থবিজ্ঞানৰ দুটা পদ্ধতি উদ্ভাৱন কৰিছিলে। সেই পদ্ধতিকেইটা কি কি বুলি কৈছে? এটা হৈছে ব্যষ্টিবাদী অৰ্থবিজ্ঞান আৰু এটা হৈছে সমষ্টিবাদী অৰ্থবিজ্ঞান। হয়নে? ব্যষ্টিবাদী অৰ্থবিজ্ঞানক মাইক্ৰো ইকনমিক্স বুলি কয়, যিটো তোমালোকে ক্লাছ 11ত পঢ়ি আহিছা। হয়নে? 11ত তোমালোকে মাইক্ৰো ইকনমিক্সৰ বিষয়ে পঢ়ি আহিছা। আৰু দ্বিতীয় পদ্ধতিটো কি হৈছে? সমষ্টিবাদী অৰ্থবিজ্ঞান, যাক মেক্ৰো ইকনমিক্স বুলি কয়। এই মেক্ৰো ইকনমিক্সটো আমি ক্লাছ 12ত আলোচনা কৰিম। হয়নে? এইখিনি কথা তোমালোকে অলৰেডি 11ত পাই আহিছা, হলেও মই তোমালোকক আকৌ এবাৰ পৰিচয় দি দিছো। এতিয়া আহা ব্যষ্টিবাদী অৰ্থবিজ্ঞান, মানে ব্যষ্টিবাদী অৰ্থবিজ্ঞাননো কি হয়? হয়নে? ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হৈছে মাইক্ৰো ইকনমিক্স। দেখিছানে? ইয়াততো লিখাই আছে মাইক্ৰো ইকনমিক্সত অসমীয়াত কি ক'ব? ব্যষ্টিবাদী অৰ্থবিজ্ঞান। ইয়াক গ্ৰীক শব্দ মাইক্ৰজৰ পৰা অনা হৈছে। মাইক্ৰজৰ পৰা অনা হৈছে। দেখিছানে? মাইক্ৰজটো কেনেকৈ আছে? MIKROS। মাইক্ৰজৰ পৰা মাইক্ৰো ইকনমিক্স আহিছে। ঠিক আছে নে? আৰু এইটো হৈছে এটা গ্ৰীক শব্দ। এই মাইক্ৰজৰ অৰ্থ হ'ল ক্ষুদ্ৰ। ক্ষুদ্ৰ মানে তোমালোকে জানাই সকলোৱে, সৰু। ক্ষুদ্ৰ মানে সৰু। অৰ্থাৎ মাইক্ৰো ইকনমিক্সত অৰ্থনীতিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ গোটসমূহৰ বিষয়ে পৃথক পৃথককৈ অধ্যয়ন কৰা হয়। দেখিছানে? মাইক্ৰো ইকনমিক্সত কি কৰে? অৰ্থনীতিৰ যিখিনি সৰু সৰু কথা থাকে, সেই সৰু সৰু কথাখিনি, ক্ষুদ্ৰ ক্ষুদ্ৰ কথাখিনি বা ক্ষুদ্ৰ ক্ষুদ্ৰ গোটসমূহ এই মাইক্ৰো ইকনমিক্সত অধ্যয়ন কৰা হয় বা আলোচনা কৰা হয়। ঠিক আছে নে? দ্বিতীয় পদ্ধতিটো কি কৈছিলে? সমষ্টিবাদী অৰ্থবিজ্ঞান। সমষ্টিবাদী অৰ্থবিজ্ঞান। সমষ্টিবাদী অৰ্থবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হৈছে মেক্ৰো ইকনমিক্স। দেখিছানে? মেক্ৰো ইকনমিক্স, যিটো আমি ক্লাছ 12ত পঢ়িম। এতিয়া পঢ়িম মানে। গ্ৰীক শব্দ মেক্ৰজৰ পৰা ইয়াক আহৰণ কৰা হৈছে। মেক্ৰজৰ স্পেলিংটো কেনেকৈ আছে? MAKROS। মেক্ৰজৰ পৰা মেক্ৰো ইকনমিক্সক অনা হৈছে। এইটো এটা হৈছে কি শব্দ? গ্ৰীক শব্দ। এয়া 1 মাৰ্কছৰ কাৰণে আহিব পাৰে, যিহেতু তোমালোকৰ এতিয়া MCQ বেছি আহে, সেইকাৰণে এক মাৰ্কৰ কাৰণে যোনখিনি পইণ্ট লাগে সেইখিনি ইয়াৰ পৰাই ওলাব পাৰে। এই মেক্ৰজৰ অৰ্থ হ'ল কি হৈছে? বৃহৎ। দেখিছানে? বৃহৎ। অৰ্থাৎ মেক্ৰো ইকনমিক্সত সমগ্ৰ অৰ্থনীতিৰ সকলোবোৰ গোটৰ বিষয়ে সামূহিকভাৱে অধ্যয়ন কৰে। দেখিছানে? সেই গোটখিনি কি হয়? সামূহিকভাৱে অধ্যয়ন কৰে, মানে সমষ্টিবাদী অৰ্থবিজ্ঞানত। বুজি পাইছা এইখিনিলৈকে? এতিয়া চোৱা, ব্যষ্টিবাদী অৰ্থবিজ্ঞান মানে হ'ল ক্ষুদ্ৰ আৰু সমষ্টিবাদী অৰ্থবিজ্ঞান মানে হ'ল বৃহৎ। হ'ল মাইক্ৰো ইকনমিক্সত কি হৈছে? অৰ্থনীতিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ গোটসমূহৰ বিষয়ে পৃথক পৃথককৈ অধ্যয়ন কৰে, আৰু মেক্ৰো ইকনমিক্সত সকলোবোৰ গোটৰ বিষয়ে সামূহিকভাৱে অধ্যয়ন কৰে, মানে গ্ৰুপ ৱাইজকৈ মানে অধ্যয়ন কৰে। হ'ল এতিয়া তোমালোকৰ যিটো 2 মাৰ্কছৰ কাৰণে কুৱেশ্যন বনিব পাৰে, ইয়াত কি বনিব? যে তোমালোকৰ ব্যষ্টিবাদী অৰ্থবিজ্ঞান আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ মাজত পাৰ্থক্য কি? পাৰ্থক্য কি? এই পাৰ্থক্যসমূহ উলিয়াবলৈ হ'লে ইয়াৰ পৰা টপিকসমূহ মানে আনচাৰকেইটা ওলাব, পইণ্টকেইটা কি হ'ব? ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ মাইক্ৰো ইকনমিক্স আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ প্ৰতিশব্দ ইংৰাজী প্ৰতিশব্দ মেক্ৰো ইকনমিক্স। ইয়াৰ এটা বনিলে। তাৰপৰা ইয়াক মাইক্ৰজৰ পৰা অনা হৈছে, গ্ৰীক শব্দ মাইক্ৰজৰ পৰা অনা হৈছে, আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানক গ্ৰীক শব্দ মেক্ৰজৰ পৰা অনা হৈছে। এইটো দুটা পইণ্ট ওলালে। হ'লে মাইক্ৰো ইকনমিক্সৰ মাইক্ৰজৰ অৰ্থ হ'ল ক্ষুদ্ৰ, আৰু মেক্ৰো ইকনমিক্সৰ মেক্ৰজৰ অৰ্থ হ'ল বৃহৎ। দেখিছানে? এইকেইটাত এনেকৈ পইণ্টবোৰ ওলাই গৈ থাকিব। আৰু এটা মেইন পইণ্ট ওলাব,
মাইক্ৰ' ইকনমিক্সত অৰ্থনীতিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ গোটসমূহৰ বিষয়ে পৃথক পৃথককৈ অধ্যয়ন কৰে, আনহাতে মেক্ৰ' ইকনমিক্সত সমগ্ৰ অৰ্থনীতিৰ সকলোবোৰ গোটৰ বিষয়ে সামূহিকভাৱে অধ্যয়ন কৰে। ঠিক আছেনে, বুজি পালা? আজিলৈ ইয়াতে ক্লাছটো সামৰিছোঁ। নেক্সট ক্লাছত আমি এই সমষ্টিবাদী অৰ্থবিজ্ঞানৰ কেনেকৈ বিকাশ সাধন হ'ল আমি সেই বিষয়ে আলোচনা কৰিম। ধন্যবাদ।